লকডাউন আৰু লকডাউনৰ বাবে আমি গৃহবন্দী। এই গৃহবন্দীত্ব আমি সজাৰ বন্দীত্বৰ লগত তুলনা কৰিব পাৰোঁ নেকি? তেনে এক নতুন অনুষ্ঠান, সজাত বন্দী আমি। সুপ্ৰভাত। আজি 24 বহাগ বৃহস্পতিবাৰ 7 মে 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত আনৰ সহায় লাভ কৰিব। সফলতা প্ৰাপ্তিয়ে মনলৈ শান্তি কঢ়িয়াই আনিব। প্ৰেমত দূৰত্ব বজাই চলক। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সন্তানৰ বাবে বিশেষভাৱে শুভ। সন্তানৰ সফলতাই গৃহত আনন্দৰ কাৰক হ'ব পাৰে। প্ৰেমত শুভ। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শুভ। আনৰ সহায় সহযোগ লাভ, লগতে প্ৰেমত আনন্দৰ সম্ভাৱনা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাই আজি নিজৰ সফলতাত গৌৰৱবোধ কৰিব। প্ৰেমত শুভ যদিও সামান্য অশান্তি হোৱাৰ যোগ দেখা যায়। চিন্তা দূৰ হ'ব। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাই আজি নতুন আঁচনি ল'লে সফল হ'ব। কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। উন্নত কামৰ বাবে নিজকে প্ৰস্তুত কৰি তোলক। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত প্ৰেমত সঁহাৰি লাভৰ যোগ আছে। বন্ধুৰ সহচৰ্যত দিনটো আনন্দৰে পাৰ হ'ব। ৰাজহুৱা ব্যস্ততা বৃদ্ধি পাব। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত ৰাজহুৱা সন্মান লাভৰ যোগ আছে। ৰাজহুৱা ব্যস্ততা বৃদ্ধি পাব। সফলতাই মনলৈ আনন্দ আনিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ দিনটো সাহিত্য সেৱাত ব্ৰতী হৈ থকা সকলৰ বাবে শুভ। হঠাতে লাভ কৰা কোনো সন্মানে মনলৈ আনন্দ আনিব। সহযোগীৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো নতুন আঁচনি ল'লে সফল হ'ব। গৃহত আনন্দ বৃদ্ধিৰ সম্ভাৱনা। প্ৰেমত সাৱধান হোৱাৰ প্ৰয়োজন। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতিকাৰ আজিৰ দিনটোত মনত ভবা কথা সিদ্ধি হোৱাৰ যোগ আছে। সফলতা প্ৰাপ্তি, ৰাজহুৱা কৰ্মত সুনাম অৰ্জন। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত প্ৰতাৰণাৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। প্ৰেমত শুভ। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ আজি বন্ধুৰ আগমনে মনলৈ আনন্দ কঢ়িয়াই আনিব। ঘৰুৱা অশান্তি হ'ব পাৰে। ধৈৰ্যৰে কাম কৰাৰ প্ৰয়োজন। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক। লকডাউন আৰু লকডাউনৰ বাবে আমি গৃহবন্দী। এই গৃহবন্দীত্ব আমি সজাৰ বন্দীত্বৰ লগত তুলনা কৰিব পাৰোঁ নেকি? তেনে এক নতুন অনুষ্ঠান, সজাত বন্দী আমি।